কোকৰাঝাৰৰ অন্তৰ্গত কচুগাঁৱত আজি আমি কলা দিৱস উদযাপন কৰিছোঁ। দুৰ্লয় মাহা, এই দুৰ্লয় মাহা আমি বিগত 28 বছৰে আমি পালন কৰি আহিছোঁ। আমি সকলোৱে জানো 1996 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, সেই গোষ্ঠীগত সংঘৰ্ষ আৰম্ভণি এই 15 মে তাৰিখে আৰম্ভ হৈছিলে। আৰু এই 15 মে তাৰিখত আৰু 2 লাখতকৈ অধিক পৰিয়ালে নিজৰ গৃহ এৰি শৰণাৰ্থীত সংস্থাপন হৈছিলে। আৰু এই শৰণাৰ্থী শিবিৰত স্থাপন হোৱাৰ লগে লগেই এই চাওতাল, আদিবাসী, ওৰাং, মুণ্ডা এই জনগোষ্ঠীৰ দুৰৱস্থা আৰম্ভ হৈছিলে। আমি সকলোৱে জানো আজিৰ দিনত যেহেতু গোষ্ঠী সংঘৰ্ষ আৰম্ভ হৈছিলে, আৰু এই গোষ্ঠী সংঘৰ্ষক আমি কলা দিৱস হিচাপে উদযাপন কৰিছোঁ। আৰু এই সুযোগতে আমি সমূহ আদিবাসী জাতীয় সংগঠন, চাওতাল জাতীয় সংগঠনে যিসকল এই 15 মে তাৰিখে শ্বহীদ হ'ল, এই শ্বহীদসকলক আমি স্মৰণ কৰিছোঁ আৰু তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যিকেইটা জাতীয় জনগোষ্ঠীয় দল সংগঠন আছে, ইয়াত আশা, আছু, আৰচু, আছুৱা আৰু কৰ্মকাৰ ছাত্ৰ সন্থা আমি সকলোৱে নিজৰ জাতীয় সংগঠনৰ পতাকা উত্তোলন কৰিছোঁ। আৰু এই জাতীয় পতাকা আমি সাধাৰণভাৱেই অৰ্ধ উত্তোলন কৰিছোঁ আৰু ইয়াত শ্বহীদ মাল্যৰ্পণ কৰা হৈছে। এইখিনি সময়ত আমি ক'ব বিচাৰিছোঁ যে এই বিগত 29 বছৰে এই আদিবাসী সমাজখনক, চাওতাল সমাজখনক অসম চৰকাৰে বা BTC চৰকাৰে অতিকৈ অধিক প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে। আমি বাৰম্বাৰ এই 29 বছৰে জাতীয় সংগঠন সজাগ হোৱাৰ পিছত, সচেতন হোৱাৰ পিছত আমি বিভিন্ন ধৰণৰ আমাৰ দাবীসমূহ উত্থাপন কৰিছোঁ। জনজাতিকৰণৰ ক্ষেত্ৰতে হওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থ সামাজিকৰ ক্ষেত্ৰতে হওক। কিন্তু এই আজিৰ দিনত আমি অতিকৈ দুখ অনুভৱ কৰিছোঁ যে এই আদিবাসী সমাজৰ যি ভূমিৰ অধিকাৰ, সেই ভূমিৰ অধিকাৰ কিন্তু অসম চৰকাৰে সমাধান কৰিব নোৱাৰিলে। আৰু এই ভূমিৰ অধিকাৰ সমাধান নোহোৱাৰ কাৰণে আজি আমাৰ শৰণাৰ্থীত 29 বছৰে আজি বসবাস কৰিবলগীয়া হৈছে। এই 29 বছৰে বসবাস কৰি থকা আদিবাসী বা চাওতাল সমাজৰ পৰিয়ালসকল, এই পৰিয়ালসকলে স্ব ইচ্ছাই বসবাস কৰি থকা নাই। ইয়াৰ সংস্থাপনৰ ব্যৱস্থাৰ উপযুক্ত ক্ষতিপূৰণ অসম চৰকাৰে দিব নোৱাৰাৰ খাতিৰত আজি ইহঁতে এই শৰণাৰ্থী শিবিৰত আছে। আমি বিশেষকৈ এইটো সময়ত ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ আৰু BTC চৰকাৰ এই বনাঞ্চলৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত সজাগ হ'ব লাগে, সচেতন হ'ব লাগে আৰু নীতিবাচক এক পদক্ষেপ গ্ৰহণ কৰিব লাগে। আজি বনাঞ্চলত বেছিভাগ মানুহে বসবাস কৰি থকাৰ সময়তে আমি আমাৰ ভূমিৰ অধিকাৰখিনি পোৱা নাই। গোষ্ঠীটোৱে নিজৰ স্থানত সংস্থাপন হ'ব পৰা নাই। আৰু ইয়াৰ সংস্থাপন হ'ব নোৱাৰা আৰু আঁৰত এই জনগোষ্ঠীটোক কিন্তু 42,000 পৰিয়ালক আজি পৰ্যন্ত সিহঁতে ক্ষতিপূৰণ দিব পৰা নাই। আৰু এই 42,000 পৰিয়ালক ক্ষতিপূৰণ দিব নোৱাৰা অসম চৰকাৰে কেনেকৈ আদিবাসী সমাজৰ লগত, চাওতাল সমাজৰ লগত এই জনজাতিকৰণৰ বিষয়টো আলোচনা কৰিব পাৰে? কেনেকৈ ভূমি সংস্থাপনৰ বিষয়টো আলোচনা কৰিব পাৰে? কেনেকৈ অৰ্থ সামাজিকৰ বিষয়টো আলোচনা কৰিব পাৰে? অকল আৰ্থিক সাহায্য প্ৰদান কৰিব নোৱাৰা অসম চৰকাৰ এক নীলাজ চৰকাৰ বুলি অনুভৱ কৰিছোঁ। এই দায়িত্ব থকাৰ সত্ত্বেও নিজৰ দায়িত্ব পালন কৰিব নোৱাৰাটো আজি এই 42,000 পৰিয়ালৰ এক অন্যায়ৰ পথত অসম চৰকাৰে ঠেলি দিয়া বুলি আমি অনুভৱ কৰিছোঁ। এতিয়া চাওক, 29 বছৰে যিকেইটা শৰণাৰ্থী শিবিৰ আছিলে, 29 বছৰে এই শৰণাৰ্থী শিবিৰত থকা মানুহসকলক প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে। এই মানুহখিনি 29 বছৰে নিজৰ আত্মবলৰ জৰিয়তেহে জীয়াই আছে। গতিকে অসম চৰকাৰে এই শৰণাৰ্থী থকা শিবিৰৰ মানুহবিলাকৰ কাৰণে অকল পচা চাউলৰ বাহিৰে একো প্ৰদান কৰা নাই। এই খোৱা জল জীৱন আঁচনি যিখিনি ৰূপায়ণ কৰা হৈছে, এই মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি পানীৰ প্ৰয়োজন, সেই পানীখিনি যদি মানুহবিলাকে নদীৰ পানীখিনি বুটলি লৈ খাবলগীয়া হৈছে, তেতিয়াহ'লে আমি সকলোৱে অনুমান কৰিব পাৰোঁ যে অসম চৰকাৰৰ দায়িত্ব কি ৰূপায়ণ কৰিছে। আমি বিচাৰিছোঁ, আমি গোটেই জীৱন শৰণাৰ্থী শিবিৰত থাকিব বিচৰা নাই। এই মানুহবিলাকক সংস্থাপনৰ নামত অসম চৰকাৰে ভেকু ভাওনা কৰিব নালাগে। সংস্থাপনৰ নামত যি 50,000 টকা প্ৰদান কৰাৰ কথা আছিল, 30 বছৰ আগৰ কথা 50,000 টকা দিয়াৰ কথা, আজিলৈকে 10,000 টকা অসম চৰকাৰে মোকলাই দিব নোৱাৰাটো এই চাওতাল জনগোষ্ঠীৰ অৱনতিৰ ক্ষেত্ৰত, চাওতাল জনগোষ্ঠীৰ অৰ্থ সামাজিকৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰৰ এটা ষড়যন্ত্ৰ যে জড়িত হৈ আছে, তাক আমি অনুমান কৰিব পাৰিছোঁ।